এভৰিৱান নমস্কাৰ জনাইছোঁ আছামিজ তৰকা চেনেলটোলৈ। আজি এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো মই বঙলা মাছৰ গুটিৰে বনাইছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মাছখিনি মই আজি ফ্লেট বিনছেৰে বনাই ল'ম। এইটো ইংলিছত ফ্লেট বিনছ কয় আৰু আমি এইটো বঙলা মাছ বুলি কওঁ। ঠাইভেদে বেলেগ বেলেগ নাম হ'ব পাৰে। হিন্দীত চেমফলি বুলি কয়। তো ইয়াৰ পৰা গুটিবিলাক উলিয়াই ল'ব লাগিব, গুটিখিনিৰে বনাব লাগিব মাছখিনি। পিঁয়াজ লৈছোঁ, এটা ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ, বিলাহী এটা কাটি লৈছোঁ, ইয়াত আদা ৰহুন আৰু জলকীয়া পেষ্ট লৈছোঁ, মাছ লৈছোঁ ৰৌ মাছ, আৰু শুকান মছলা লৈছোঁ তেজপাত এখিলা, ৰঙা জলকীয়া দুটা, ক'লা সৰিয়হ 1 চামুচ, জিৰা গুড়ি 1 চামুচ, গৰম মছলা 1 চামুচ, নিমখ লৈছোঁ আৰু হালধি লৈছোঁ। এতিয়া মাছত হালধি আৰু নিমখ সানি থৈ দিম। মাছখিনিত হালধি আৰু নিমখ সনা হৈ গ'ল, এইখিনি চাইড কৰি থৈ দিছোঁ। এতিয়া ইয়াৰ গুটিবিলাক উলিয়াই ল'ম। এনেকৈ গুটিবিলাক উলিয়াই ল'ম। এই গুটিবিলাক উলিয়াই ল'লোঁ দেখিছে। এইখিনি মিক্সিত দি মই 2-3 ছেকেণ্ডৰ কাৰণে পিচি ল'ম। গোটেই পেষ্ট বনাই ল'ব নালাগে, আধা পিচা কৰিব লাগে। এইফালে কেৰাহী এখন উঠাই দিছোঁ, তাতে সৰিয়হ তেল দি দিছোঁ। এতিয়া মাছখিনি দি ভাজি ল'ম। মাছখিনি ভজা হৈ গ'ল, উঠাই দিছোঁ এইখিনি। এতিয়া তেল বেছিকৈ আছে, অলপ উলিয়াই লৈছোঁ। তেজপাত এখিলা দি দিছোঁ, জলকীয়াকেইটা দি দিছোঁ, সৰিয়হখিনি দি দিম। পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙা হোৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া আদা ৰহুন আৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। মছলাখিনি ভজা হৈ গ'ল দেখিছে। এতিয়া বিলাহীখিনি দি দিছোঁ। এইখিনি ভাজি ল'ব লাগিব অলপ সময়। এতিয়া বিলাহীখিনিও ভাজ খালে, এতিয়া হালধি দি দিম, জিৰাখিনি দি দিছোঁ। এতিয়া এই পিচি লোৱা বঙলা মাছৰ গুটিখিনি দি দিছোঁ। এনেকৈ মিক্সিত মই আধা পিচা কৰি লৈ লৈছিলোঁ। এতিয়া এইখিনি দি দিম।
নিমখ 1 চামুচ দি দিছোঁ নিমখখিনি সোৱাদ অনুসৰি দি দিব আপোনালোকে এনেকৈ লৰাই মই 5-6 মিনিটমান সময় ভাজি ল'ম মই ভাজি ল'লোঁ 5 মিনিট সময় এতিয়া ইয়াত গৰম পানী দি দিম পানী নিজৰ প্ৰয়োজন অনুসৰি দি দিব আৰু অলপ পানী দি দিছোঁ পাঁচ মিনিটমান সময় এনেকৈ উতলাই ল'ম ঢাকনিখন দি দিছোঁ এতিয়া ঢাকনিখন খুলি চাইছোঁ এতিয়া ভাজি লোৱা মাছখিনি দি দিম আৰু 3 মিনিটমান সময় উতলাই ল'ম মাছখিনি দি মই আৰু 3 মিনিট সময় উতলাই ল'লোঁ এতিয়া গৰম মছলাখিনি দি দিছোঁ এতিয়া গেছটো বন্ধ কৰি দিম আঞ্জা ৰেডি হৈ গ'ল এয়া আমাৰ বঙালা মাছৰ গুটিৰে বনোৱা মাছৰ আঞ্জা ৰেডি হৈ গ'ল খুব সোৱাদ হয় এনেকৈ বনাই খালে আপোনালোকেও এনেকৈ বনাই খাই চাবচোন আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ